কলিতা গিৰি হিমাংশু কলিতা দাদা সকলোকে দি হাত চাপৰ দিবলৈ অনুৰোধ জনাইছো। ইয়াৰ পিছতে এখনি অংগবস্ত্ৰৰে উদযাপন সমিতিৰ সহ সম্পাদক জয়ন্ত ডেকাই এখনি অংগবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু লগতে যুৱ মঞ্চৰ সম্পাদক অজয় ৰাজবৰে এটি হালোৱা জাপিৰে ডিম্পলক মৰম যাচিব। আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। Una
मिले कुछ पल तो राहत पे चाहत पे इश्क पे मिटा दूं मैं अपनी खुदी कसम से मिटा दूं मेरे हंसती रहने वाली चाँद पे बात सही 1 2 3 go ahora lo sacan a hacer la verdad y salgo a grabar que se lo sacan पल हो कभी तेरे कभी कल हो मुझे बन जाए पत्थर का बस मैं कोई हलचल हो जन्म में